আগবঢ়োৱা হৈছিল। তেখেতৰ আদ্য শ্ৰাদ্ধৰ পিছত তেখেতৰ বাসগৃহলৈ গৈ নিউজ লাইভৰ টীমে এই বঁটাটি তেখেতৰ পৰিয়ালবৰ্গৰ আগত অৰ্পণ কৰিব। এইখিনিতে আপোনালোকক জনাওঁ যে জীৱনজোৰা সাধনা বঁটাত আছে এখনি প্ৰশস্তি পত্ৰ, স্মাৰক, চেলেং চাদৰ আৰু 2 লাখ টকাৰ চেক। মই নিউজ লাইভে প্ৰস্তুত কৰা প্ৰশস্তি পত্ৰখন এতিয়া আপোনালোকৰ বাবে পাঠ কৰিব বিচাৰিছোঁ। জীৱনজোৰা সাধনা বঁটা। অসমৰ সংবাদ ক্ষেত্ৰৰ পুৰোধা সাহিত্যৰ মহিৰু শ্ৰীযুত কনকসেন ডেকালৈ সশ্ৰদ্ধ সম্বৰ্ধনা। হে মহিয়ান, আপোনাক সশ্ৰদ্ধ প্ৰণাম। কৃষ্ণ সাধনাৰ সমুজ্জ্বল দৃষ্টান্তৰেৰে জাতিক সমৃদ্ধ কৰা আপোনাৰ বৰ্ণিল জীৱন পৰিক্ৰমা প্ৰতিটো প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ অনল উৎস। সংগ্ৰাম, সেৱা আৰু সাধনাৰ ত্ৰিবেণী সংগমত স্নান কৰি আপুনি নিজকে সমাজৰ বাবে সমৰ্পণ কৰিলে। অক্লান্ত যুঁজাৰু ব্যক্তিসত্তা আপুনি। অসমৰ সংবাদ সেৱা, সাহিত্য আৰু আৰ্থসামাজিক ক্ষেত্ৰত আপোনাৰ অৱদান মহিমামণ্ডিত। সেই মাৰ্গদৰ্শক, আপোনাৰ অসমৰ নতুন পুৰুষ আপোনাৰ আশীষ বুটলি ধন্য। অসমৰ যুৱ সমাজে যুক্তিৰ আধাৰত নতুন সমাজ গঢ়ক বুলি উত্তৰ প্ৰজন্মক আপুনি দিলে উত্তৰণৰ নতুন পথৰ সন্ধান। অসমীয়া নৱপ্ৰজন্মৰ মন পথাৰত সাহস আৰু দৃঢ়তাৰ কঠীয়া সিঁচি আপুনি লিখিলে অসমৰ নতুন পুৰুষে বিশ্ব বিজয় কৰিবলৈ ওলাই আহক। নতুন পুৰুষৰ ওপৰত আস্থা ৰাখি উত্তৰ প্ৰজন্মৰ বাবে অসমীয়া, হিন্দী, বাংলা আৰু বড়ো ভাষাত আপুনি লিখি গ'ল বহুকেইখন অনবদ্য গ্ৰন্থ। 200 বছৰীয়া হীনমন্যতাৰ অৱসান হওক বুলি হুংকাৰ দি আপুনি মুকলি কৰিলে নতুনৰ বাবে নতুন দুৱাৰ। অসমৰ বিক্ষুব্ধ সমাজ, যুৱ সমাজ জাতিৰ বাবে আপুনি সৃষ্টি কৰা এখন সময় সাপেক্ষ সমাজৰ দলিল। প্ৰতিটো কালৰ প্ৰতিফলন হৈ জিলিকি আছে একবিংশ শতিকাৰ সময়, আলফাৰ স্বাধীন অসম, মূল্যবোধৰ অৱক্ষয় আৰু সাম্প্ৰতিক সংকটৰ দৰে মহামূল্যৱান গ্ৰন্থৰ সম্ভাৰ। 1933 চনৰ 16 জুলাইৰ পৰা আৰম্ভ হোৱা আপোনাৰ জীৱন পৰিক্ৰমাত প্ৰতিপল আপুনি হৈ থাকিল সমাজৰ দায়বদ্ধ পথ প্ৰদৰ্শক। আপোনালৈ আমাৰ কৃতজ্ঞতা। সেই কৃতবিদ্য আপোনাৰ জীৱন, সৃষ্টি আৰু যুক্তিৰ সুদৃঢ় সৌধ। নলবাৰী, এলাহাবাদ আৰু গুৱাহাটীত কৰা আনুষ্ঠানিক শিক্ষা গ্ৰহণ কালতে হওক অথবা শিক্ষকতা আৰু সাংবাদিকতাৰ পেছাদাৰী জীৱনতে হওক, বাস্তৱৰ পৰা সমল বুটলি আপুনি কৰি গ'ল শব্দৰ সাধনা। আপোনাৰ কলমেৰে নিগৰা শব্দ সম্ভাৰেৰে সৃষ্টি হ'ল লুইতক ভেটিব সিহঁতে, সূৰ্য পুৱাত নুঠে। থেমছ আৰু লুইত সোণৰ পালেঙে নোখোৱাই, সূৰ্যমুখী বিহংগিনী, গৃহযুদ্ধ, ষ্টেণ্ডগান সোঁৱে বাৱে, বিপদৰ খোজ আদি মূল্যৱান উপন্যাস। 5 ছেপ্টেম্বৰৰ ৰাতিপুৱা ৰঙীন পৰ্দা আদিৰ দৰে চুটি গল্প আৰু একাংশ পঞ্চমাৰ দৰে নাটকে সমৃদ্ধ কৰিলে সাহিত্য ক্ষেত্ৰক। সাহিত্যৰ সৌৰভ বিলাই আপুনি পাঠকৰ হাতত দিলে সাহিত্য আৰু জীৱন, 100খন মহৎ গ্ৰন্থ আৰু 100গৰাকী মহান ব্যক্তিৰ দৰে মহৎ সমল। বিদেশৰ পৰা সমল বুটলি স্বদেশী জ্ঞান ভাণ্ডাৰ সংযোজিত কৰিলে হাডছনৰ পৰা লুইত গংগা নামৰ গ্ৰন্থ। আপোনাক জাতিৰ নমস্কাৰ। হে পুৰোধা, অদমনীয় কৰ্মোদ্যম, সততা আৰু দুৰ্দান্ত গতিৰে সম্পৃক্ত আপোনাৰ কৰ্মজীৱন। শিক্ষাৰ পৰা শিখৰ চোৱাৰ দুৰন্ত যাত্ৰা আপোনাৰ। অগ্ৰদূত আৰু দি একশ্যন আপোনাৰ কৰ্মসাধনাৰ অন্যতম ফচল। 1990 চনৰ পৰা দৈনিক অগ্ৰদূতৰ সম্পাদক ৰূপে সাংবাদিক সেৱা আপুনি যাত্ৰা অব্যাহত ৰাখিলে। দুবাৰকৈ অসম সাহিত্য সভাৰ সভাপতিৰ আসন অলংকৃত কৰি আপুনি চিৰচেনেহী ভাষা জননীৰ পূজাত আগবঢ়ালে অৰ্ঘ্য। অলেখ বঁটা বাহনেৰে আপোনাক কৃতজ্ঞতাক জনালে বিভিন্ন দল সংগঠনে। নেশ্যনেল চিটিজেনশ্বিপ এৱাৰ্ড, ডক্টৰ ৰামমোহন লোহিয়া বঁটাৰ দৰে 2016 চনৰ শ্ৰীমন্ত শংকৰদেৱ বঁটালৈ আপোনাৰ শিৰত জিলিকিল বহু সাফল্যৰ কিৰীটী। সংবাদ সূৰ্য, সংবাদ জ্যোতি, সংবাদ মুকুট, সংবাদ ৰত্ন আদি অলেখ উপাধিৰে বিভূষিত আপুনি। আপোনাৰ বৰ্ণাঢ্য জীৱন পৰিক্ৰমা, সমাজ সমৃদ্ধ কৰা কৰ্ম আৰু অৱদানৰ বাবে অযুত কৃতজ্ঞতা আমাৰ। 2022 বৰ্ষৰ জীৱনজোৰা সাধনা বঁটাৰে আপোনাক সন্মানিত কৰিবলৈ পাই আজি আমি গৌৰৱান্বিত। আপুনি সদায় সকলো প্ৰজন্মৰ বাবে সাহস আৰু প্ৰেৰণাৰ প্ৰতীক হৈ ৰওক। আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু আমাৰ আন্তৰিক কামনা। ৰিণিকী ভূঞা শৰ্মা, অধ্যক্ষ তথা পৰিচালন সঞ্চালক, প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড, 21 জানুৱাৰী। শ্ৰদ্ধাৰ কনকসেন ডাঙৰীয়াক জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰাইড ইষ্টৰ CMD ৰিণিকী ভূঞা শৰ্মাক অনুৰোধ জনাইছোঁ। বঁটা গ্ৰহণ কৰিবলৈ শ্ৰদ্ধাৰ কনকসেন ডেকা ছাৰক আন্তৰিকতাৰে মই অনুৰোধ জনালোঁ। এই বঁটাত আছে প্ৰশস্তি পত্ৰ, স্মাৰক, চেলেং চাদৰ আৰু 2 লাখ টকাৰ চেক।
ধন্যবাদ বঁটাপ্ৰাপক শ্ৰদ্ধাৰ কনক সেন ডেকা ছাৰক দুআষাৰকৈ আমাক সকলোকে কৃতাৰ্থ কৰিবলৈ মই বিনম্ৰভাৱে অনুৰোধ জনালোঁ লাভলীনা আঞ্জলিৰ নাম কি লাভলীনা আৰু নয়নমণি লাভলীনা আৰু নয়নমণি লাভলীনা আৰু নয়নমণি লাভলীনা আৰু নয়নমণি আচ্ছা শ্ৰদ্ধেয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু এই বঁটা প্ৰাপক আমাৰ লাভলীনা বৰগোহাঁই নয়নমণি শইকীয়া আৰু প্ৰবীক্ষে আৰু মূল মানুহজনী আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ ৰিণিকী ভূঞা ডাঙৰীয়ানী আৰু পৰম শ্ৰদ্ধাৰ ইয়াত মোৰ সন্মুখত উপস্থিত প্ৰতিগৰাকী বিশিষ্ট ব্যক্তি আৰু আমাৰ সাহিত্যিক সাংবাদিক আটাইখিনি আছে আটাইলৈকে মই ধন্যবাদ জনাইছোঁ আৰু এই বঁটা মোক দিয়াৰ বাবে আমাৰ নিউজ লাইফক কৰ্মকৰ্তাসকললৈ অশেষ ধন্যবাদ জনাইছোঁ আৰু নিউজ লাইফৰ নিউজ লাইফৰ ৰেটিংটো দেখিলোঁ বহুত বেছি অন্যান্য টেলিভিশ্যনৰ তুলনাত গতিকে এইটো সম্ভৱ হৈছে মেনেজিং ডাইৰেক্টৰ তাৰ আৰু সাংবাদিকসকলৰ কৰ্মকৰ্তাসকলৰ দূৰদৃষ্টি আৰু কঠোৰ পৰিশ্ৰমৰ ফলস্বৰূপে গতিকে মই তেওঁলোকক আটাইকে ধন্যবাদ জনাইছোঁ আৰু ভৱিষ্যতে যাতে আৰু আগবাঢ়ি যায় তাকেই কামনা কৰিছোঁ আৰু এটা কথা মই ক'ব খুজিছোঁ যে স্বাধীনতাৰ এই অমৃত মহোৎসৱ ৭৫ বছৰীয়া এইটোত আমাৰ দৃষ্টিত মানে কি সাফল্য লাভ কৰিছোঁ আমি সাফল্য লাভ কৰিছোঁ এইটোৱেই যে আজি ভাৰতবৰ্ষক পৃথিৱীৰ অন্যান্য দেশে অনুসৰণ কৰিবলৈ বাধ্য হৈছে মানে 1947 যেতিয়া ভাৰতে স্বাধীনতা লাভ কৰিছিল বিশ্বৰ বহু দেশে ভাবিছিল যে যিটো নেশ্যন ষ্টেট জাতি ৰাষ্ট্ৰৰ সংজ্ঞা সেই অনুসৰি মানে জাতি ৰাষ্ট্ৰ হ'ব লাগিলে এটা ভূখণ্ড লাগে এটা ধৰ্মৰ মানুহ হ'ব লাগে এটা ভাষাৰ মানুহ হ'ব লাগে একে সংস্কৃতিৰ মানুহ হ'ব লাগে তেতিয়াহে জাতি ৰাষ্ট্ৰ হয় বুলি কোৱা হৈছিল কিন্তু 1947 চনৰ সেই সময়ত মানে ভবাই নাছিল যে ভাৰতবৰ্ষত টিকি থাকিব আজি ৭৫ বছৰত ভাৰতবৰ্ষ এখন বিশ্বৰ শক্তিশালী ৰাষ্ট্ৰৰূপে পৰিগণিত হৈছে আৰু পৃথিৱী দেখুৱাইছে যে আমি ভিন ভিন ধৰ্ম ভিন ভিন ভাষা ভিন ভিন সংস্কৃতি লৈও আমি এটা জাতি হ'ব পাৰোঁ একত্ৰিত হ'ব পাৰোঁ এই যিটো ৭৫ বছৰৰ আমাৰ সাফল্য আমি আটাইয়ে ভাষা ধৰ্ম সংস্কৃতি নিৰ্বিশেষে এটা জাতিত পৰিণত হ'ব পাৰোঁ একেলগে বসবাস কৰিব পাৰোঁ এইটো আজি বিশ্বৰ আন দেশে অনুসৰণ কৰিছে মাৰ্কিন যুক্তৰাষ্ট্ৰত এতিয়া সকলো ধৰ্ম ভাষা ভাষীয়ে তাত বসবাস কৰিব পাৰে ইংলেণ্ডত আগতে কেৱল ইংৰাজসকলৰ আছিল এতিয়া সেই ইংলেণ্ডত
প্ৰধানমন্ত্ৰীগৰাকী ভাৰতৰ মূলৰ আৰু তেওঁ এজন জনপ্ৰিয় প্ৰধানমন্ত্ৰী। এইটো মানে অভাৱনীয় কথা। যি ব্ৰিটিছে ভাৰতবৰ্ষৰ শাসন কৰিছিল, প্ৰধানতা কৰিছিল, পৰাধীন কৰিছিল, নেটিভ বুলি কৈছিল, সেই দেশৰ মানুহে এতিয়া গ্ৰেট ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী। আৰু মানে মই তাত দেখিছোঁ, লণ্ডনৰ বজাৰতো মই দেখিছোঁ যে ভাৰতীয় মানুহৰ দোকানবিলাক মানে এটা অঞ্চলত আছে, পাকিস্তানৰ আছে। গতিকে এতিয়া কথাটো হ'ল যে এক ভাষাভাষী, এক ধৰ্ম, তেনেকৈ আৰু নহ'ব। এতিয়া আমি হাতাই মিলি থাকিবলৈ, আৰু আটাইতকৈ ডাঙৰ কথা যে এক ধৰ্মক লৈ হোৱা ৰাষ্ট্ৰ পাকিস্তান দুভাগত হ'ল। আৰু এতিয়া যি পাকিস্তান আছে সেইখনতো শান্তি নাই, সকলোৱে জানে। আফগানিস্তানত শান্তি নাই, এটাই ধৰ্মৰ মানুহ। আৰু সেই সময়ত মানে একে সময়তে যিবিলাক দেশে ব্ৰিটিছৰ পৰা স্বাধীনতা লাভ কৰিলে, ম্যানমাৰ, শ্ৰীলংকা, সকলোতে অশান্তি। সেই তুলনাত ভাৰতবৰ্ষই এটা নতুন মানে দিশ সমগ্ৰ বিশ্বৰ সন্মুখত দাঙি দিছে। আমাৰ যিটো আগতে কোৱা আছিল বহুদৈৱ কুটুম্বকম, আজি পৃথিৱীৰ মানুহে আজি ভাৰতবৰ্ষৰ ফালে চায়। হয়, এইখন অৰ্থনৈতিকভাৱে আমি এতিয়াও সকলোকে মানে সম অধিকাৰ দিব পৰা নাই, কিন্তু তাৰ চেষ্টাটো কিন্তু লাগিব। দুখৰ কথা যে এতিয়াও ভাৰতবৰ্ষৰ মানে বিশ্বৰ দৰিদ্ৰ মানুহৰ ভিতৰত 80 কোটি ভাৰতৰ, এইটো দুখ লগা কথা নিশ্চয়। বা মানে বহুত মানুহে ভাৰতবৰ্ষৰ এসাঁজ খাই থাকে। এইটো আমি কেনেকৈ মানে সমাধান কৰিব পাৰোঁ, সেইটো আমি সকলোৱে চাব লাগিব। আৰু আটাইতকৈ উল্লেখনীয় যে আমি নিজেও এতিয়া যে যিটো ধাৰা, আন্তৰ্জাতিক ধাৰা যিটো বৈছে, সেই ধাৰালৈ আগবাঢ়ি যাব লাগিব। আৰু এইটো অসম্ভৱ একো নহয়। আমাৰ অৰ্থনৈতিক বিকাশৰ মানে পথ বিচৰাটো মই ধাৰণা কৰোঁ প্ৰত্যেকৰে কৰ্তব্য। আৰু এই ক্ষেত্ৰত আমাৰ যিসকল ডাইনামিক লিডাৰশ্বিপ যি আছে, সেইসকলে এই বিষয়ে চিন্তা ভাৱনা কৰিব লাগিব। যিয়ে নহওক, আমি অসমৰ ক্ষেত্ৰত আমাৰ নতুন মন্ত্ৰীসভাই যথেষ্ট কাম কৰিছে। এটা গতিশীল মন্ত্ৰীসভা। তেখেতসকলে আৰু কেনেকৈ আমাৰ মানে মৌলিক যিবিলাক অন্ন, বস্ত্ৰ, বাসস্থান আৰু স্বাস্থ্য, এই দিশবিলাক যাতে আমি স্বাস্থ্য আৰু দীৰ্ঘায়ু অসমৰ সকলো ৰাইজে সদায় কামনা কৰে। এইবাৰ 2021 বৰ্ষৰ বৰ্ষশ্ৰেষ্ঠ অসমীয়া সন্মান প্ৰাপক অলিম্পিক বিজয়ী ক্ৰীড়াবিদ লাভলীনা বৰগোহাঁই প্ৰশস্তি পত্ৰখন মই আপোনালোকৰ বাবে পাঠ কৰিবলৈ ওলাইছোঁ। বৰ্ষশ্ৰেষ্ঠ অসমীয়া 2021 বঁটা অলিম্পিক বিজয়ী বক্সাৰ খেলৰত্ন লাভলীনা বৰগোহাঁইলৈ আন্তৰিক সম্বৰ্ধনা। আপোনালৈ আন্তৰিক অভিনন্দন। অলিম্পিকৰ বিশাল মঞ্চত প্ৰথমবাৰলৈ অসমৰ নাম খোদিত কৰি জাতিক গৌৰৱৰ জ্যোতিৰে উদ্ভাসিত কৰিলে আপুনি। লক্ষজনৰ সপোনৰ অলিম্পিক পদক বিজেতা প্ৰথমগৰাকী অসমীয়া হিচাপে আপুনি অনাবিল গৌৰৱৰ অধিকাৰী। আপোনাৰ বজ্ৰ কঠিন দৃঢ়তা, সংগ্ৰাম আৰু সাফল্যৰ গাথা জাতিৰ এক সোণোৱালী ইতিহাস।
বৰপথাৰৰ বাৰমুখীয়াৰ টিকেন বৰগোহাঁই ঘৰৰ পৰা আৰম্ভ হোৱা আপোনাৰ কঠোৰ সাধনাৰে সহজ কৰি আপুনি 2013 চনৰ পৰাই ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াংগনত সাফল্যৰ জ্যোতি বিলালে। চাৰ্বিয়ান নেশ্যন কাপৰ পৰা ইউথ বক্সিং চেম্পিয়নশ্বিপ, এছিয়ান বক্সিং চেম্পিয়নশ্বিপ, ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপ, কমনৱেলথ গেমছকে ধৰি সকলো বৃহৎ প্ৰতিযোগিতাত আপুনি দুৰন্ত ত্ৰিবিক্ৰমেৰে যুঁজি দেখুৱালে প্ৰতিভা আৰু পৰাক্ৰমৰ চানেকি। আপোনাৰ মুষ্টিবদ্ধ দুবাহুৰ শক্তিৰে দেশে লাভ কৰিলে অলেখ সোণ, ৰূপ আৰু বজ্ৰ পদকৰ বৈভৱ। গৌৰৱৰ অধিকাৰী হ'লো আমি অসমীয়া। 2021 আৰু 22 বৰ্ষ আপোনাৰ বাবে সাফল্য আৰু সম্ভাৱনাৰ এক স্বৰ্ণীল বছৰ। জৰ্ডানত এছিয়ান বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ জয় তথা অলিম্পিকৰ ব্ৰঞ্জ পদক। অসমৰ নতুন প্ৰজন্মৰ বাবে খুলি দিলে সপোন সম্ভাৱনাৰ নতুন দুৱাৰ। ৰাষ্ট্ৰীয় ক্ৰীড়াংগনৰ অলেখ সাফল্য আপোনাৰ যাত্ৰাপথৰ একোটা গৌৰৱৰ অলংকাৰ। সেই ক্ৰীড়াংগনৰ বিজয়ী সৈনিক, আপোনাৰ বীৰত্বৰে আমি ঐশ্বৰ্যশালী। ভাৰত চৰকাৰে আপোনাক অৰ্জুন বঁটাৰে সন্মানিত কৰিলে আৰু ধন্য হ'ল অসম মাতৃ। জীৱন সংগ্ৰামৰ অক্লান্ত দুৰ্দান্ত সংগ্ৰামী আপুনি। ক্ৰীড়া বিশ্বক সমৃদ্ধ কৰা আপোনাৰ বিৰল অৱদানৰ বাবে মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটাৰে সন্মানিত হ'ল আপুনি। জাতিয়ে পালে দেশৰ সৰ্বোচ্চ খেল সন্মানৰ সুবাস। অসম চৰকাৰেও অসম গৌৰৱৰ মুকুট পিন্ধালে আপোনাৰ শিৰত। চৰকাৰে আৰক্ষী সেৱাৰ সুযোগ্য স্থানত সংস্থাপিত কৰি উত্তৰণৰ দিশে আপোনাৰ খোজ আৰু সবল কৰিলে। সেই যোদ্ধা ৰিণিকী শৰ্মা, অধ্যক্ষ তথা পৰিচালন সঞ্চালক, প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছ প্ৰাইভেট লিমিটেড। লাভলীনা বৰগোহাঁইক 2021 বৰ্ষৰ বৰ্ষশ্ৰেষ্ঠ অসমীয়া বঁটা প্ৰদান কৰিবলৈ মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু CMD ৰিণিকী ভূঞা শৰ্মাক অনুৰোধ জনাইছোঁ। এই বঁটাত আছে প্ৰশস্তি পত্ৰ, স্মাৰক, চেলেং চাদৰ আৰু 2 লাখ টকাৰ চেক। মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানীলৈ অশেষ ধন্যবাদ। এইবাৰ মই অনুৰোধ জনাইছোঁ লাভলীনা বৰগোহাঁইক অনুভৱৰ দুআষাৰ কথা ক'বলৈ আপোনালোক সকলোৰে বাবে। নমস্কাৰ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমাৰ সন্মানীয় ৰিণিকী ভূঞা শৰ্মা মেডাম আৰু উপস্থিত সকলো বিশিষ্ট ব্যক্তিসকল আৰু উপস্থিত সকলোকে ধন্যবাদ জনাইছোঁ। প্ৰথমে নিউজ লাইভক 15 বছৰ কমপ্লিট কৰা বাবে শুভেচ্ছা জনাইছোঁ আৰু আশা কৰিছোঁ যাতে নিউজ লাইভে যিদৰে আগবাঢ়ি গৈছে আগন্তুক সময়তো তেনেদৰে আগবাঢ়ি যায় আৰু আমাৰ অসমৰ কাৰণে অসমৰ সকলোৰে আগত যাতে নিউজবোৰ আনি সকলোকে দেখুৱাব পাৰে, যাতে মানুহক এটা পজিটিভ ৰাস্তা দেখুৱাব পাৰে আৰু তেওঁলোকৰ যেনে আৰু আগবাঢ়ি যায়। আজি এই এৱাৰ্ডটো পাই মোৰ বহুতেই বেছি ভাল লাগিছে। তাৰ বাবে মই নিউজ লাইভক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই এৱাৰ্ডটোৱে মোক আৰু বেছি অনুপ্ৰেৰণা দিব যাতে মই আগন্তুক সময়ত আমাৰ অসমৰ নাম আৰু বেছি উজ্বলাব পাৰোঁ আৰু
আগন্তুক অলিম্পিকত যাতে মই ভাল প্ৰদৰ্শন দি মই আমাৰ অসমৰ নাম আৰু উজ্বলাব পাৰোঁ আৰু সকলো অসমৰ যোনটো সপোন মই অলিম্পিকত সোণৰ পদক অনাৰ সপোনটো যাতে মই পূৰা কৰিব পাৰোঁ আৰু নিউজ লাইভ আৰু মিডিয়া সংগঠনৰ কাৰণেই আগন্তুক লাষ্ট অলিম্পিকত মই পদক অনাত গোটেই সকলো অসমবাসীয়ে যিদৰে মোক মৰম চেনেহ আগবঢ়ালে যদি মিডিয়া সংগঠনসকল নাথাকিলেহেঁতেন মই নিশ্চয় এই মৰম পাবলৈ সক্ষম নহ'লোহেঁতেন আজিৰ এই ষ্টেজৰ জৰিয়তে মই সকলো মিডিয়া সংগঠনক ধন্যবাদ কৈছোঁ নিউজ লাইভক ধন্যবাদ কৈছোঁ আপোনালোকৰ কাৰণে আজি চাগে আমাৰ অসমৰ কিছু সংখ্যক মানুহে হ'লেও মোক চিনি পাবলৈ সক্ষম হ'ল সকলোকে ধন্যবাদ জনাইছোঁ আৰু আপোনালোকে যাতে এনেদৰে মোক ছাপোৰ্ট কৰি যায় মই যাতে আমাৰ অসমৰ নাম লগতে আমাৰ দেশৰ নাম যাতে আৰু উজ্বলাব পাৰোঁ ধন্যবাদ লাভলীনা বৰগোহাঁইলৈ অশেষ ধন্যবাদ আৰু তেখেতলৈ শুভেচ্ছা থাকিল এইবাৰ 2022 বৰ্ষৰ বৰ্ষশ্ৰেষ্ঠ অসমীয়া সন্মান প্ৰাপক কমনৱেলথৰ স্বৰ্ণজয়ী ক্ৰীড়াবিদ নয়নমণি শইকীয়াৰ প্ৰশস্তি পত্ৰখন মই আপোনালোকৰ বাবে পাঠ কৰিবলৈ ওলাইছোঁ বৰ্ষশ্ৰেষ্ঠ অসমীয়া 2022 বঁটা ক্ৰীড়াখণ্ডত স্বৰ্ণাভ ইতিহাস ৰচা ক্ৰীড়াবিদ নয়নমণি শইকীয়ালৈ আন্তৰিক সম্বৰ্ধনা সেই ক্ৰীড়া সৈনিক আপোনাক নমস্কাৰ বিশ্ব ক্ৰীড়াংগনত পৰাক্ৰম আৰু প্ৰতিভাৰে উজ্বলি ৰাইজক গৌৰৱৰ সুধাপান কৰোৱালে আপুনি আপোনাৰ শ্ৰম আপোনাৰ অৱদানেৰে সমৃদ্ধ আজি জাতি ক্ৰীড়াংগনৰ অক্লান্ত সৈনিক আপোনাক বৰ্ষশ্ৰেষ্ঠ অসমীয়াৰ সন্মানেৰে সন্মানিত কৰি আমি গৌৰৱান্বিত আপোনাৰ সুস্বাস্থ্য আৰু সমুজ্জ্বল ভৱিষ্যত আমাৰ আন্তৰিক কামনা ৰিণিকী ভূঞা শৰ্মা অধ্যক্ষ তথা পৰিচালন সঞ্চালক প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড নয়নমণি শইকীয়াক 2022 বৰ্ষৰ বৰ্ষশ্ৰেষ্ঠ অসমীয়া বঁটা প্ৰদান কৰিবলৈ মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰাইড ইষ্টৰ CMD ৰিণিকী ভূঞা শৰ্মাক অনুৰোধ জনালোঁ এই বঁটাত আছে প্ৰশস্তি পত্ৰ স্মাৰক চেলেং চাদৰ আৰু 2 লাখ টকাৰ চেক মাননীয় মুখ্যমন্ত্ৰী আৰু ৰিণিকী ভূঞা শৰ্মালৈ ধন্যবাদ জনাইছোঁ এইবাৰ বঁটা প্ৰাপক নয়নমণি শইকীয়াক অনুভৱৰ দুআষাৰ আমাৰ আগত ব্যক্ত কৰিবলৈ অনুৰোধ জনালোঁ নমস্কাৰ আমাৰ শ্ৰদ্ধাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ ৰিণিকী ভূঞা মেম
আৰু আজিৰ উপস্থিত সকলো জ্যেষ্ঠজনলৈ মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। বিশেষকৈ আজি নিউজ লাইভে বৰ্ষশ্ৰেষ্ঠ অসমীয়া হিচাপে বঁটা প্ৰদান কৰি সঁচাকৈ আৰু উৎফুল্লিত কৰিছে। ভাল লাগিছে আজি বঁটাটো পাই, আৰু অসমৰ কাৰণে, ভাৰতবৰ্ষৰ কাৰণে আমি হয়তো আৰু মেডেল আনিবলৈ আমি সক্ষম হ'ম। আৰু বিশেষকৈ নিউজ লাইভে 15 বছৰ অতিক্ৰম কৰি অহা মেমে ক'লে যিহেতু বহুত কষ্টকৰ, মই অভিনন্দন জ্ঞাপন কৰিছোঁ 15 বছৰ অতিক্ৰম কৰাৰ। আৰু বিশেষকৈ আজি হয়তো মোৰ ভগ্নী বুলিয়ে ক'ব লাগিব। আমি একেখন হোষ্টেলতে আছিলোঁ লভলিনাৰ লগত, স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া। মই যেতিয়া ওলাই আহিছোঁ সেই বছৰে লভলিনা হোষ্টেলত ভৰ্তি হৈছে। লভলিনাই কৈয়ে গৈছে যিহেতু হয়তো আজি আপোনালোক যদি নাথাকিলেহেঁতেন নিউজৰ কৰিবলৈ, হয়তো আমি মেডেল অনাৰ পিছত হয়তো আমাক অসমবাসীয়ে বা ভাৰতবাসীয়ে ইমান মৰম কৰিব নোৱাৰিলেহেঁতেন। হয়তো আপোনালোকৰ কাৰণে আমি আজি ইমানখিনি মৰম পাবলৈ সক্ষম হৈছোঁ। আৰু হয়তো আপোনালোকৰ কাৰণে আজি আমি বহুত উৎসাহো পাইছোঁ। বিশেষকৈ আমাক আশীৰ্বাদ কৰিছে সকলোৱে। আৰু বিশেষকৈ লন বল গেমটো নাজানিছিলে, বহুতে নাজানে। আমি প্ৰথমতে কি খেলোঁ বুলি ক'লে, লন বল খেলোঁ বুলি ক'লে মানে কি লন বল তেনেকৈ সোধে। এতিয়া হয়তো আমাৰ সকলোৱে জানিছে, অসমবাসীয়ে বা ভাৰতবাসীয়ে জানিছে লন বল কি বস্তু, বা ভাৰতবৰ্ষৰ কাৰণে মই বা অসমৰ কাৰণে আমি গৌৰৱ কঢ়িয়াই আনিব পাৰিছোঁ। ভাল লাগিছে সঁচাকৈ। আৰু হয়তো আপোনালোক নথকা হ'লে সেইটো সম্ভৱ নহ'লহেঁতেন। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এইটো চেগতে। আৰু বিশেষকৈ মই এইটো চেগতে ধন্যবাদ কৰিছোঁ আমাৰ অসম চৰকাৰক। আমি খেলাৰ পিছত ইমানখিনি সুবিধা পোৱাৰ কাৰণে। বিশেষকৈ মই 2000 চনৰ পৰাই খেলি আছোঁ, কিন্তু ইমানখিনি সুবিধা পোৱা নাছিলোঁ। তথাপি এবছৰ হয়তো কমলৱেন্থৰ মেডেলটো অহাৰ কাৰণে, বা আমাৰ ক্ৰীড়া নীতিখন ইমান ধুনীয়াকৈ বনাই থোৱাৰ কাৰণে, বা সেইটোখিনি সুবিধা পাইছোঁ, বা আমাৰ যোনখিনি নিউ জেনেৰেশ্যন আছে তেখেতলোকৰ কাৰণে বহুত সুবিধা হৈছে। সেইটো কাৰণে অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাৰক। আৰু বেছি নকওঁ, কথা ক'ব নাজানো, কিবা যদি ভুল হৈছে ক্ষমা কৰিব। আপোনালোকে এনেকৈ যেনেকৈ মৰম দিছে এতিয়া, আমি সদায় তেনেকৈ মৰম আৰু আশীৰ্বাদ বিচাৰোঁ। আৰু বিশেষকৈ মই এতিয়া প্ৰেক্টিছৰ পৰা আহিছোঁ। আমাৰ এছিয়ান চেম্পিয়নশ্বিপৰ চিলেকশ্যন হৈ আছে, কেম্প হৈ আছে, ইণ্ডিয়া কেম্প। কিন্তু মেমে নিমন্ত্ৰণ জনোৱাৰ কাৰণে বিশেষকৈ আমাৰ এছ'চিয়েশ্যনে ক'লে, বলিং ফেডাৰেশ্যনে ক'লে কি তুমি যাব লাগিব, আমি তোমাক ছুটি দিম বুলি ক'লে। সেইটো কাৰণে মই আহিলোঁ। আৰু আশীৰ্বাদ বিচাৰোঁ আপোনালোকৰ পৰা, যাতে আগন্তুক যিমান খেল হয় বা যিমান কম্পিটিশ্যন হয় তাত সুফল দেখুৱাব পাৰোঁ, আৰু অসমৰ কাৰণে বা ভাৰতবৰ্ষৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিব পাৰোঁ। ধন্যবাদ। অশেষ ধন্যবাদ নয়নমণি শইকীয়া। আপোনাৰ ভৱিষ্যতৰ বাবে আমাৰ সকলোৰে তৰফৰ পৰা থাকিল অশেষ শুভেচ্ছা আৰু শুভকামনা। শ্ৰদ্ধা সুধীবৃন্দ, এতিয়া আগবাঢ়িবলৈ লৈছোঁ আমাৰ আজিৰ অনুষ্ঠানৰ এটি বিশেষ কাৰ্যসূচীৰ মাজলৈ। নিউজ লাইভৰ 15 বছৰীয়া যাত্ৰাকালৰ ঘটনা পৰিঘটনা সাফল্য সামৰি এখন বিশেষ গ্ৰন্থ সম্পাদনা কৰি প্ৰস্তুত কৰি উলিওৱা হৈছে। গ্ৰন্থখন সম্পাদনা কৰিছে বিশিষ্ট সাংবাদিক, নৰ্থ ইষ্ট লাইভৰ মুখ্য সম্পাদক ৱাজবীৰ হুছেইন ডাঙৰীয়াই। এই শুভ মুহূৰ্তত এইখন গ্ৰন্থ উন্মোচন কৰি পাঠকৰ হাতত তুলি দিবলৈ মই মঞ্চত উপবিষ্ট অতিথিসকলক অনুৰোধ জনাইছোঁ। এই মুহূৰ্তত মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ গ্ৰন্থখনৰ সম্পাদক ৱাজবীৰ হুছেইন ডাঙৰীয়াক।
মঞ্চত এয়া ৱাজবিৰ হুছেইন ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডাক্তৰ হিমন্ত বিশ্ব শৰ্মা, কনক সেন ডাঙৰীয়া, লাভলীনা বৰগোহাঁই, নয়নমণি শইকীয়া, ৰিণিকী ভূঞা শৰ্মা, ৱাজবিৰ হুছেইন আৰু সৈয়দ জাৰিৰ হুছেইনৰ শুভ হাতেৰে নিউজ লাইভৰ এই বিশেষ গ্ৰন্থক এই মুহূৰ্তত আমি উন্মোচন কৰিবলৈ ওলাইছোঁ আপোনালোকৰ বাবে। নিউজ লাইভৰ 15 বছৰীয়া যাত্ৰাকালৰ ঘটনা পৰিঘটনা সাফল্য সামৰি এইখন বিশেষ গ্ৰন্থ সম্পাদনা কৰিছে ৱাজবিৰ হুছেইনে। ধন্যবাদ। এইবাৰ মই অনুৰোধ জনাইছোঁ অসমৰ স্বপ্নদ্ৰষ্টা, দ্য ভিজনেৰী, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দুআষাৰকৈ আমাক আজিৰ এই অনুষ্ঠানটো সম্বোধন কৰিবৰ বাবে। Pridis Entertainment Chairman and Managing Director Srimati Riniki Bhuya Sharma, অসমৰ সংবাদ জগতৰ এক বৰেণ্য নাম শ্ৰী কনক সেন ডেকা ডাঙৰীয়া, লাভলীনা বৰগোহাঁই ডাঙৰীয়ানী, নয়নমণি শইকীয়া ডাঙৰীয়ানী, নিউজ লাইভৰ মুখ্য পৰিচালন সঞ্চালক সৈয়দ জাৰিৰ হুছেইন ডাঙৰীয়া, সভাস্থলীত উপস্থিত অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া, আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ পীতাম্বৰ দেৱগোস্বামী ডাঙৰীয়া, উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ জনাৰ্দন দেৱগোস্বামী ডাঙৰীয়া, নৰ্থ ইষ্ট লাইভৰ চিফ এডিটৰ ৱাজবিৰ হুছেইন ডাঙৰীয়া, মোৰ মন্ত্ৰীসভাৰ সতীৰ্থসকল, অসমৰ আজিৰ এই সুন্দৰ দিনটোত উপস্থিত অসমৰ বৌদ্ধিক জগতৰ উজ্জ্বল নক্ষত্ৰসকল, নিউজ লাইভৰ সাংবাদিক আৰু কাৰ্যকৰ্তাসকল আৰু উপস্থিত সুধী মণ্ডলী, পোনপ্ৰথমে নিউজ লাইভৰ 15টা বৈভৱশালী বছৰৰ পূৰ্তিৰ এই সুন্দৰ ক্ষণত মই নিউজ লাইভৰ CMD ৰিণিকী ভূঞা শৰ্মা, সৈয়দ জাৰিৰ হুছেইন আৰু নিউজ লাইভৰ সৈতে জড়িত আটাইকে ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। নিউজ লাইভৰ যিটো লগো তাত কোৱা হয় যে উপজা মাটিৰ পৰশেৰে উদ্ভাসিত প্ৰথমটো নিউজ চেনেল। স্বাভাৱিকভাৱে থলুৱা ব্যক্তিৰ দ্বাৰা থলুৱা মন লৈ এটা উত্তৰণৰ আৱেগ লৈ 15 বছৰ আগতে নিউজ লাইভৰ জন্ম হৈছিল। জন্মৰ ক্ষণ বহুত কণ্টকপূৰ্ণ আছিল। বিভিন্ন সভা সমিতিত নিউজ লাইভৰ 15টা বছৰৰ বিভিন্ন বৰ্ষপূৰ্তি অনুষ্ঠানত এই বিষয়ে আলোচনা হৈছে যে প্ৰথম অসমীয়া ব্যৱসায়ী হিচাপে নিউজ চেনেল এটাৰ লাইসেন্স সেই সময়ত নিউজ লাইভৰ লাইসেন্সখন ল'বৰ কাৰণে এটা সময় আছিল য'ত নেকি ইয়াৰ হস্তক্ষেপ সেই সময়ৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৰিবলগীয়া হৈছিল। ইমানেই টান আছিল যে এজন থলুৱা অসমীয়া এটা নিউজ চেনেল সৃষ্টি কৰা। সময় বাগৰিছিল, ঘাত প্ৰতিঘাত দুইটাই আমি দেখা পাইছিলোঁ আৰু এটা সময়ত হয়তো নিউজ লাইভ ধ্বংসস্তূপত পৰিণত হোৱাৰ যিটো পণ বা যিটো ক্ষণ তাতো উপস্থিত হৈছিল। কিন্তু মই বিশ্বাস কৰোঁ যে প্ৰত্যেকটো সৃষ্টিৰ আৰম্ভণি ঘাত আৰু প্ৰত্যাহ্বানৰ মাজেদিয়েই হ'ব লাগে আৰু যি ধৰণে সমাজত মানুহে উন্নতি কৰে, সমাজত মানুহে উত্তৰণৰ পথত আগবাঢ়ে, তেনেকুৱা এটা যাত্ৰা
যিটো ঘাত প্ৰতিঘাত উত্থান পথানৰ মাজেৰে আজি নিউজ লাইভে 15টা বছৰ সম্পন্ন কৰিলে। নিউজ লাইভৰ এই যাত্ৰা পথত থকা সমস্যা সমাধানৰ পথ আৰু ই কি ধৰণে 15টা বছৰত শ্ৰীবৃদ্ধি হ'ল, মই ভাবোঁ যে সেয়াও অসমৰ সমাজ জীৱনৰ এটা ইতিহাসেই আৰু সময়ত সেই বিষয়ে নিশ্চয় বিভিন্ন সময়ত আলোচনা হ'ব। কিন্তু নিউজ লাইভৰ জন্মই অসমত ইলেক্ট্ৰনিক মাধ্যমটোক এটা স্বাধীনতা প্ৰদান কৰিছিল। এটা সময় আছিল যে সম্পূৰ্ণ এটা দশক কোনো চেনেলকে লাইচেন্স ল'ব নোৱাৰাৰ এটা পৰিৱেশ অসমত নিৰ্মাণ কৰা হৈছিল। নিউজ লাইভ হেড ব্ৰকেন দ্য আইচ আৰু তাৰ পৰৱৰ্তী সময়ত আজি অসমৰ ইলেক্ট্ৰনিক মাধ্যম এটা মেইন ষ্ট্ৰীমৰ মাধ্যম হিচাপে পৰিগণিত হ'ল। বহু নতুন সাংবাদিকৰ সৃষ্টি হ'ল। অসমীয়া মানুহেও যে ইলেক্ট্ৰনিক মাধ্যমত জাৰ্নেলিজিম কৰিব পাৰে, গ্ৰাফিক্সৰ বিষয়ে জানিব পাৰে, শব্দৰ বিষয়ে জানিব পাৰে, মডাৰ্ণ টেকন'লজিত ইকুৱেলি আন ৰাজ্যৰ লগত সমানে কাম কৰিব পাৰে, আজি সি সকলো সন্দেহৰ ওপৰত প্ৰমাণিত হৈছে। আজি অসমত থকা প্ৰতিটো ইলেক্ট্ৰনিক মাধ্যমে আমাৰ অসমৰ সাংবাদিকসকলৰ বুদ্ধিমত্তা, অসমৰ সংবাদ জগতৰ সৈতে জড়িত কলা কুশলীসকলৰ সফলতাক আজি সোঁৱৰাই দিয়ে। মই ভাবোঁ যে থলুৱা লোকৰ দ্বাৰা নিৰ্মিত প্ৰথমটো চেনেল হিচাপে নিউজ লাইভৰ জাতীয় দায়িত্ব পালন কৰাৰ প্ৰয়োজনীয়তা আছে আৰু 15টা বছৰ সফল সমাপ্তিৰ পিছতো সেই জাতীয় দায়িত্ব নিশ্চয় নিউজ লাইভে পালন কৰিব। সংবাদ মাধ্যমৰ সৃষ্টিৰ সময় আৰু বিৱৰ্তনৰ সময় এই দুইটা অতি গুৰুত্বপূৰ্ণ। আজি আমাৰ মাজত অগ্ৰদূত কাকতৰ সম্পাদক কনক সেন ডেকা ডাঙৰীয়াক জীৱনজোৰা সাধনাৰ বঁটা প্ৰদান কৰা হৈছে। তেখেতৰ বক্তব্যত আমি স্বাধীনতা আন্দোলনৰ ক্ষণ পণ আৰু প্ৰতিজ্ঞাৰ কথা শুনিবলৈ পাইছোঁ, কাৰণ সেয়া তেখেতৰ সময় আছিল। আজি আমি যদি নিউজ লাইভৰ জীৱন পৰিক্ৰমা চাবলৈ যাওঁ, পৰিক্ৰমাৰ আৰম্ভণি আৰু আজিৰ মাজত হোৱা আমাৰ জাতীয় জীৱনৰ পৰিৱৰ্তন আমি তাক সুন্দৰভাৱে দেখিবলৈ পাওঁ। নিউজ লাইভৰ জন্ম হৈছিল গুৱাহাটীৰ গণেশগুৰিত বোমা বিস্ফোৰণৰ সেই সংকটৰ মুহূৰ্তত। জাতীয় জীৱনৰ বুকুত সংকট আছিল। জাতীয় জীৱনে এক অবিশ্বাসৰ মাজেৰে আগবাঢ়িছিল। এফালে অসমত আলফাৰ দ্বাৰা এক পৰিৱেশ সৃষ্টি হৈছিল, NDFBৰ এক পৰিৱেশ আছিল, বিভক্ত অসম, স্বাধীন অসমৰ প্ৰতিধ্বনিৰ মাজত নিউজ লাইভৰ জন্ম হৈছিল। সময় বাগৰিছিল। 15 বছৰ পিছত লাহে লাহে স্বাধীন অসমৰ পৰিৱৰ্তে আমি এখন শক্তিশালী ৰাষ্ট্ৰৰ কথা ক'বলৈ আৰম্ভ কৰিলোঁ আৰু বিভক্ত অসমৰ পৰিৱৰ্তে এখন ভৌগোলিক অখণ্ড অসমৰ মাজত জাতি জনজাতিৰ ৰাজনৈতিক আকাংক্ষা, অৰ্থনৈতিক আকাংক্ষা আৰু সামাজিক ন্যায়ৰ পথ প্ৰশস্ত কৰিবলৈ আমি এক নতুন যাত্ৰা আৰম্ভ কৰিলোঁ। সমাজ জীৱনলৈ পৰিৱৰ্তন আহিল, সাংস্কৃতিক জীৱনলৈ পৰিৱৰ্তন আহিল আৰু মানুহে এক আশাৰ অসমৰ কল্পনা আৰম্ভ কৰিবলৈ আৰম্ভ কৰিলে। আজি অসমৰ মানুহে এখন আশাৰ সপোনৰ কল্পনা কৰে। অসমৰ নতুন প্ৰজন্মই এখন সম্ভাৱনাৰে পৰিপূৰ্ণ অসমৰ কল্পনা কৰে। নিউজ লাইভৰ জন্মৰ সময়ত সেই পৰিৱেশ নাছিল। আজি 15 বছৰৰ ভিতৰতে অসমৰ ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক জীৱনলৈ দ্ৰুত পৰিৱৰ্তন আহিছে। এখন
শক্তিশালী অসম, সম্ভাৱনাপূৰ্ণ অসম আজি আমাৰ সন্মুখত। লভলীনা বৰগোহাঁই, নয়নমণি শইকীয়া, হিমা দাসৰ দৰে আমাৰ অসমৰ জীয়ৰীসকলে ভাৰতক জয় কৰা আৰু বিশ্বৰ বুকুত অসম আৰু ভাৰতক প্ৰতিষ্ঠা কৰাৰ এক নতুন আশাৰে আমাৰ সমাজ জীৱনক উদ্ভাসিত কৰিছে। মই বিশ্বাস কৰোঁ অহা দিনবোৰ আমাৰ বাবে আৰু বেছি সম্ভাৱনাৰ দিন হ'ব। আমাৰ বাবে অহা দিনবোৰ আৰু অধিক প্ৰতিশ্ৰুতিৰ দিন হ'ব। মাত্ৰ সমাজে সেই পৰিৱৰ্তনৰ লগত খাপ খুৱাই আগবাঢ়ি যাব লাগিব। এটা সময়ত নিউজ ৰুমৰ দায়িত্ব আছিল বা নিউজ ৰুমে দায়িত্ব পালন কৰিছিল যে আমি আন্দোলনৰ কথা ক'ম। এটা সময় আছিল নিউজ ৰুমে কৈছিলে যে আমি অসমত চলি থকা সংগ্ৰাম আৰু আন্দোলনৰ দৃশ্য দেখাম। কিন্তু আজি সময়ৰ এই ধৰণে পৰিৱৰ্তন হৈছে যে আজি সেই একেই সংবাদ মাধ্যম, ইলেক্ট্ৰনিক হওক, প্ৰিণ্ট মিডিয়াই হওক, হিমা দাসৰ কথা লিখিবলৈ বাধ্য হৈছে, লভলীনাৰ কথা লিখিবলৈ বাধ্য হৈছে, কাজিৰঙাত এটাও গড় নিধন নোহোৱাৰ কথা লিখিবলৈ বাধ্য হৈছে। আজি এখন সম্ভাৱনাপূৰ্ণ অসমৰ কথা আটাইতকৈ নেতিবাচক ব্যক্তিজনেও লিখিবলৈ বাধ্য হৈছে। সংবাদ মাধ্যম পৰিৱৰ্তন হোৱা নাছিল, সম্পাদকসকল পৰিৱৰ্তন হোৱা নাছিল, সংবাদ মাধ্যমৰ মালিকসকলো পৰিৱৰ্তন হোৱা নাছিল, কিন্তু সমাজে সংবাদ মাধ্যমক পিছ পেলাই সমাজ আগবাঢ়ি গৈছিল। সমাজ দ্ৰুত গতিত আগবাঢ়ি গৈছিল যে আমাক নিৰাশাৰ অসম নালাগে, আমাক আশাৰে সম্ভাৱনাপূৰ্ণ অসম লাগে। মোৰ মনত আছে যে নিউজ প্ৰতি বছৰতে এখন নতুন চিকিৎসা মহাবিদ্যালয় স্থাপন হয়। মানুহে বিশ্বাস কৰে যে অসমৰ সেয়া সম্ভাৱনা। আজি মানুহে বিশ্বাস কৰে যে অসমৰ সেয়া ক্ষমতা। আজি মানুহে বিশ্বাস কৰে যে অসমৰ সেয়া সাহস। এই পৰিৱৰ্তন অসমৰ মানুহৰ সাধনাৰ ফল। এই পৰিৱৰ্তন অসমৰ নতুন প্ৰজন্মৰ সাধনাৰ ফল। কেইদিনমান আগতে মই আন এখন বাতৰি কাকত গোষ্ঠীৰ এনে এক অনুষ্ঠানত উপস্থিত আছিলোঁ। মই সেই অনুষ্ঠানতো কৈছিলোঁ যে আজি 1979 চনৰ অসমখনৰ দৃষ্টিভংগীৰে আজিৰ সমাজক আমি পৰ্যালোচনা কৰিব নোৱাৰোঁ। 85ৰ দৃষ্টিৰে আজিৰ অসমখনক আমি চাব নোৱাৰোঁ। আজি আমি অসমখনক বড়ো আন্দোলনৰ দৃষ্টিভংগীৰে চাব নোৱাৰোঁ। আজি আমি অসমখনক কাৰ্বি আন্দোলনৰ দৃষ্টিভংগীৰে চোৱাৰ সময় নাই। আজিৰ আমি অসমখনক আলফাৰ দৃষ্টিভংগীৰে চোৱাৰ সময় নহয়। আজি আমাৰ অসমখনক নতুন প্ৰজন্মৰ দৃষ্টিৰে চোৱাৰ সময়। এইখন অসম আশাৰ অসম, এইখন অসম সাহসেৰে পৰিপূৰ্ণ অসম, এইখন অসম সম্ভাৱনাৰ অসম। সাংবাদিকসকলে নিজৰ কলমক নতুনকৈ ধাৰ দিব লাগিব। 79ৰ কলমে আজিৰ অসমৰ ৰাইজৰ সংবাদ মাধ্যমক বুজি পোৱাৰ তৃপ্তি পূৰণ কৰিব নোৱাৰে। সংবাদ মাধ্যমৰ সাংবাদিকসকল, কৰ্মকৰ্তাসকল সলনি হ'ব লাগিব, কাৰণ সমাজে বিচাৰে যে আমাক এখন আশাৰ সপোন লাগে, আমাক এখন আন্দোলনৰ পৰিৱৰ্তে সম্ভাৱনাৰ অসম লাগে, আমাক এখন নতুন অসম লাগে, যিখন নতুন অসমত অসমৰ মানুহে প্ৰগতিৰ সপোন দেখা পাব, অসমৰ মানুহে সম্ভাৱনাৰ অসম দেখা পাব। আৰু লাহে লাহে আপোনালোকে দেখিছে যে কাৰোবাৰ অনিচ্ছা সত্ত্বেও সংবাদ মাধ্যমৰ কলম পৰিৱৰ্তন হৈছে। কাৰোবাৰ অনিচ্ছা সত্ত্বেও আজি আমি সকলোৱে ইতিবাচক কথা ক'বলৈ বাধ্য হৈছোঁ, কাৰণ সেয়া সমাজৰ তাগিদা আছিল। আৰু সমাজে তেনেধৰণেই সংবাদ মাধ্যমক বিচাৰে, যাতে আমাৰ সংবাদ মাধ্যমে আমাৰ নতুন প্ৰজন্মক প্ৰতিনিধিত্ব কৰে,
আমাৰ আশা আকাংক্ষাক প্ৰতিনিধিত্ব কৰে। মই বিশ্বাস কৰোঁ যে নিউজ লাইভৰ বুকুৰ পৰাই এখন ইতিবাচক চিন্তাৰ নতুন অসমৰ দুৱাৰ মুকলি হওক, যিখন অসমত নেতিবাচক চিন্তাৰ পৰিৱৰ্তে ইতিবাচক চিন্তাৰ গংগা বব। কাৰণ ইতিবাচক চিন্তাইহে আমাৰ অসমখনক আৰু অধিক পৰিৱৰ্তনৰ পথলৈ লৈ যাব পাৰে। সমাজত হতাশা থাকে, আমি সিদ্ধান্ত ল'ব লাগিব যে হতাশাৰ বাতৰি আমি বিয়পাম নে আমি আশাৰ বাতৰি মানুহক ক'ম। সমাজত হতাশাও থাকিব, সমাজত আশাও থাকিব। এজন বৌদ্ধিক ব্যক্তি হিচাপে আমি সিদ্ধান্ত ল'ব লাগিব যে আমি আশাৰ বাতৰি সমাজক ক'ম নে হতাশাৰ বাতৰি সমাজক ক'ম। যেতিয়া আমি হতাশাৰ বাতৰি ক'ম, আমাৰ জননী জন্মভূমি পিছুৱাই যাব। আৰু যেতিয়া আমাৰ আশাৰ বাতৰি আমি ক'ম, হতাশাত ভোগা মানুহজনেও আশাৰ পথেৰে আগুৱাই যোৱাৰ সপোন দেখিব। সেইবাবে মই বিশ্বাস কৰোঁ যে আমাৰ সংবাদ মাধ্যমে আশাৰ অসমখনক প্ৰতিনিধিত্ব কৰাৰ সময় সমাগত। সেইখন অসমে আমাক ভৱিষ্যতৰ এখন সৌভাগ্যশালী ৰাজ্যলৈ লৈ যাব। আৰু মই আশা কৰোঁ যে নিউজ লাইভৰ 15 বছৰীয়া জীৱন পৰিক্ৰমাৰ পিছত অসমত চলা ৰাজনৈতিক পথ পৰিৱৰ্তন, সামাজিক পথ পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত এখন নতুন অসমক প্ৰতিনিধিত্ব কৰিবলৈ নিউজ লাইভ আগুৱাই যাব, অসমৰ সংবাদ মাধ্যম আগুৱাই যাব। আজিৰ এই অনুষ্ঠানত মই শ্ৰদ্ধাৰে সুঁৱৰিছোঁ, শ্ৰদ্ধাৰে মোৰ কৃতজ্ঞতা জনাইছোঁ অগ্ৰদূত কাকতৰ উদ্যোক্তা, প্ৰতিষ্ঠাতা, অসমৰ বৰ্ষীয়ান সাংবাদিক, আমাৰ সকলোৰে পথপ্ৰদৰ্শক কনক সেন ডেকা ডাঙৰীয়াক। সোঁতৰ বিপৰীতে গৈ সাংবাদিকতা কৰা তেখেতৰ সাহস আছিল। আমাৰ অসমত এচাম মানুহ আছে যে সোঁতৰ বিপৰীতে যাব আমি ভয় কৰোঁ। মানুহে ভাল পোৱা কথা কৈ আমি ভাল পাওঁ, আৰু আমাৰ ভাষাত আমি এপিজমেণ্ট কৰি ভাল পাওঁ। কিন্তু সমাজে বৌদ্ধিক ব্যক্তিৰ পৰা এপিজমেণ্ট নিবিচাৰে, সমাজে বৌদ্ধিক ব্যক্তিৰ পৰা আগুৱাই যোৱাৰ পথ বিচাৰে। এটা সময়ত যেতিয়া সকলোৱে এপিজমেণ্টৰ কামত নামি পৰিছিল, যেতিয়া সকলোৱে আলফাক এপিজমেণ্ট কৰাৰ কামত নামি পৰিছিল, সেই সময়ত কনক সেন ডেকা ডাঙৰীয়াই সোঁতৰ বিপৰীতে গৈ যুক্তিৰে অসমৰ যুৱ প্ৰজন্মক নতুন অসমৰ সপোন দেখিবলৈ তেখেতৰ কলমেৰে লিখিছিল। মই ভাবোঁ যে অসমৰ নতুন প্ৰজন্মই কনক সেন ডেকা ডাঙৰীয়াৰ এই জীৱন পৰিক্ৰমাৰ পৰা বহু কথা শিকিব আছে। আৰু আজি নিউজ লাইভে কনক সেন ডেকা ডাঙৰীয়াক জীৱনজোৰা সাধনাৰ বঁটাৰ বাবে নিৰ্বাচিত কৰাৰ বাবে মই নিউজ লাইভ পৰিয়ালক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আজি যোৱা কেইদিনমানৰ পৰা নিউজ লাইভৰ 15 বছৰৰ পৰিক্ৰমাত মই দেখা পাইছিলোঁ যে নিউজ লাইভৰ সংবাদ মাধ্যমে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱা ডাঙৰীয়াৰ লগতো সাক্ষাৎকাৰ অনুষ্ঠিত কৰিছিল। মই বিশ্বাস কৰোঁ যে আজি যদি পৰেশ বৰুৱা ডাঙৰীয়াই অসমত থাকিবলৈ লয়, তেতিয়াহ'লে তেখেতৰ যিখন অসমক কল্পনা কৰি তেখেত এদিন জংঘললৈ গৈছিল, সেইখন অসমৰ পৰিৱৰ্তন তেখেতে ইয়াতে নিজেই দেখিব। আজি সেইখন অসমৰ যি ধৰণে পৰিৱৰ্তন হ'ল, আমাৰ চিন্তাৰ, মই এই পৰিৱৰ্তনৰ কথা কোৱা নাই যে আমাৰ অসমত ফ্লাইঅভাৰ হ'ল, আমাৰ অসমত মেডিকেল কলেজ হ'ল, আমাৰ অসমত চিন্তাৰ পৰিৱৰ্তন হ'ল। আজি প্ৰত্যেকজন অসমীয়া মানুহে বুজি উঠিলে যে পৃথকতাই অসমখনক আগুৱাই লৈ যাব নোৱাৰে। আজিৰ অসমত পৰিৱেশ হৈছে যে হাউ উই কেন মেইন ষ্ট্ৰীম আছাম। আজি আইচলেশ্যন অসমীয়া মানুহে নিবিচাৰে। এটা সময়ত আমি প্ৰশ্ন কৰিছিলোঁ যে বিহাৰী মানুহ অসমত কিয় আহে, আমি প্ৰশ্ন কৰিছিলোঁ মাৰোৱাৰী মানুহ অসমত কিয় আহে। কিন্তু আজি কৰ্ণাটকত থকা বিশাল অসমীয়া লোকৰ সংখ্যা দেখি সেই প্ৰশ্ন কৰাৰ নৈতিক অধিকাৰ আমি হেৰুৱাই পেলাইছোঁ। আজি মহাৰাষ্ট্ৰ, দিল্লীত থকা বিশাল অসমীয়া মানুহৰ সংখ্যাই প্ৰমাণ কৰে
যে অসমত আমি যিসকলক প্ৰশ্ন কৰিছিলোঁ সেইসকলৰ ৰাজ্যত আজি সৰ্বাধিক অসমীয়া নিজেই বসতি কৰে। কাৰণ আমি একেখন ভাৰত মাতৃৰ সন্তান। আমাৰ যদি অসম মোৰ মাতৃভূমি, ভাৰতো মোৰ মাতৃভূমি। আজি ভাৰতৰ মানচিত্ৰৰ পৰা অসমক পৃথক কৰা এই কাৰণেই সম্ভৱ নহয় যে 20 লাখ 15 লাখতকৈ অধিক পৰিয়াল আজি অসমৰ বাহিৰত বাস কৰে। কোভিডৰ সময়ত আমি যেতিয়া অসমৰ মানুহক অসমলৈ ঘূৰাই অনাৰ পৰিকল্পনা কৰিছিলোঁ, আমি মাত্ৰ এছাম লোকক টাৰ্গেট কৰিছিলোঁ যে যিসকলে সাধাৰণভাৱে শ্ৰম কৰে। আমি তেওঁলোকক ঘূৰাই অনাৰ পৰিকল্পনা কৰিছিলোঁ। আমি চিন্তা কৰিছিলোঁ 2 লাখ 3 লাখ মানুহ ঘূৰি আহিব। 16 লাখ মানুহৰ আমি মাত্ৰ আবেদন পাইছিলোঁ যে আমাক উভতাই লৈ আহক। অৰ্থাৎ আজি অসম আৰু ভাৰতৰ সম্পৰ্ক অকল প্ৰাগ ঐতিহাসিক কালৰ সম্পৰ্ক নহয়, আজিৰ 21 শতিকাৰ 2023 চনৰ সম্পৰ্ক প্ৰতিদিনে কি ধৰণে পৰিৱৰ্তন হৈছে। আৰু আজি অকল অসমীয়া ভাৰতৰ ভিতৰতে সীমাবদ্ধ হৈ থকা নাই। আজি এই অসমীয়াই নিজৰ আইচলেশ্যনৰ যি সময় আছিল তাক বাদ দি আজি ভাৰতৰ উন্নত ৰাজ্যবিলাকতো গৈ অসমৰ বিজয় ধ্বজা বিজয় ডংকা লাহে লাহে বজাবলৈ আৰম্ভ কৰিছে। ডেট প্ৰচেছ হেজ অলছো ষ্টাৰ্টেড। 1979 চনত 1980 চনত যেতিয়া পৰেশ বৰুৱা ডাঙৰীয়া হয়তো জংগললৈ গৈছিল, স্বাধীন অসমৰ সপোন দেখিছিল। আৰু আজি এই সময়ত থিয় হৈ আমি যদি অসমত স্বাধীন অসমৰ সপোন দেখোঁ, তাৰ দুইটা সময়ৰ মাজত যি পাৰ্থক্য, সেই সময়ৰ পাৰ্থক্যই হ'ব আলফাৰ আটাইতকৈ ডাঙৰ উত্তৰ। কাৰো দেশপ্ৰেম আৰু কাৰো অসমক ভাল পোৱাক প্ৰশ্ন কৰাৰ আমাৰ অধিকাৰ নাই। সকলোৱে অসমক ভাল পায়, কিন্তু ভাল পোৱাৰ যিটো কনটেক্সট আছিল 1980 চনত অসমক ভাল পোৱাৰ পৰিভাষা আৰু 2023 চনত অসমক ভাল পোৱাৰ পৰিভাষাৰ মাজত পৰিৱৰ্তন হৈছে। 2080 চনত সদৌ অসম ছাত্ৰ সন্থাৰ উন্নতি আৰু শ্ৰীবৃদ্ধিয়ে যদি আমাৰ অসমীয়াৰ আটাইতকৈ ডাঙৰ বিষয়বস্তু আছিল, আজি তাৰ পৰিৱৰ্তে এইখন অসমীয়াই আজি প্ৰতি বছৰে অলিম্পিকত চিন্তা কৰে যে আকৌ কোনোবা লাভলীনা আহিব নেকি, আকৌ কোনোবা হিমা দাস আহিব নেকি। আমাৰ চিন্তাৰ ধাৰণাৰ সলনি হৈছে, আমাৰ চিন্তাৰ পৰিভাষা সলনি হৈছে, কাৰণ সময় পৰিৱৰ্তন হৈছে, সময়ৰ সলনি হৈছে। আমাৰ মাজত এছাম লোক আছে যিসকলে অসম আন্দোলনৰ সময়ৰ পৰিভাষা সলনি কৰিব নিবিচাৰে। সেয়া তেওঁলোকৰ সময় আছিল। আজি লাহে লাহে এইখন আমাৰ অসম নহয়। আমি অসমখনক আমাৰ জেনেৰেশ্যনৰ পৰা আমি আজি এইখন অসমক আমি এটা নতুন জেনেৰেশ্যনলৈ আগুৱাই দিছোঁ। পৰিৱৰ্তনক কোনেও ধৰি ৰাখিব নোৱাৰে। আমাৰ চিন্তাধাৰাই অসমক চোৱাৰ পৰিৱেশ সলনি হৈ গ'ল। আজি অসমখনৰ ভৌগোলিক গাঁথনি, অসমৰ জনগাঁথনি, অসমৰ কৃষ্টি সংস্কৃতিৰ পৰা অহা প্ৰত্যাহ্বানে আমাৰ চিন্তাৰ ধাৰণাক পৰিৱৰ্তন কৰিছে। অসম আন্দোলনৰ প্ৰিজম হৈ থকাৰ যিটো পৰিৱেশ আছিল, অসম আন্দোলনৰ প্ৰিজনাৰ হৈ থকাৰ যিটো পৰিৱেশ আছিল, সেই পৰিৱেশৰ পৰা অসম আজি ওলাই আহিছে। সমস্যা আহিছে, নতুন সমস্যা, যি সমস্যা আমি 79 চনত চিন্তা কৰিব পৰা নাছিলোঁ। সমস্যা আহিছে, যি সমস্যা আমি 85 চিন্তা কৰিব পৰা নাছিলোঁ। আৰু নতুন সম্ভাৱনাৰো দুৱাৰ মুকলি হৈছে, যাক আমি 79 আৰু 80 চনত কল্পনা কৰিব পৰা নাছিলোঁ। আজি সময় হৈছে আমাৰ অসমখনক নতুন প্ৰজন্মৰ হাতত গতাই দিয়া। এইখন অসমৰ শ্ৰীবৃদ্ধিৰ দায়িত্ব নতুন প্ৰজন্মৰ হাতত অৰ্পণ কৰা, কাৰণ প্ৰজন্ম পৰিৱৰ্তন হ'ল। মই আজিৰ এই অনুষ্ঠানতে পৰেশ বৰুৱা ডাঙৰীয়াক অনুৰোধ কৰিম যে আপোনাৰ প্ৰজন্ম, মোৰ প্ৰজন্ম, এতিয়া সময় হৈছে পিছলৈ অহা, আৰু সময় হৈছে এটা নতুন প্ৰজন্মক আগুৱাই দিয়া, যি প্ৰজন্মই শিক্ষা, ক্ৰীড়া, সংস্কৃতিৰে বিশ্ব বিজয় কৰাৰ কল্পনা কৰে। আজি আমি বন্দুকৰ পৰিৱৰ্তে কলমেৰে আমি ভাৰতবৰ্ষত আমাৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিব খোজোঁ। আজি আমি আন্দোলনৰ পৰিৱৰ্তে ভৰিত ফুটবল লৈ, হাতত বক্সিঙৰ গ্লাভছ লৈ আমি ভাৰতত আমি অসমৰ নতুন অসমৰ বুনিয়াদ ৰচনা কৰিব খোজোঁ।
অসমৰ জাতীয় জীৱনলৈ আজি পৰিৱৰ্তনৰ এচাম নতুন বতাহ আহিছে আৰু সেই পৰিৱৰ্তনক অসমৰ নতুন প্ৰজন্মই প্ৰতিনিধিত্ব কৰে মই বিশ্বাস কৰোঁ আমি এটা চামে অকণমান আঁতৰি নতুন প্ৰজন্মক এটা সুন্দৰ পৰিৱেশত সুন্দৰ বতাহ ল'বলৈ যেতিয়া এটা পৰিৱেশ নিৰ্মাণ কৰি দিম আমাৰ অসমৰ ভাগ্য কোনেও পৰিৱৰ্তন কৰিব নোৱাৰে কাৰণ অসমৰ ভাগ্য এনেধৰণেই লিখা হৈছে যে আমি ভাৰতৰ বুকুত এটা সৰ্বশ্ৰেষ্ঠ জাতিৰূপে উজ্বলি থাকিম মই সেই ক্ষমতাক মই বিশ্বাস কৰোঁ আজি নিউজ লাইভৰ 15 বছৰীয়া যাত্ৰাকালত ৰিণিকী ভূঞাই কৈ থৈ গৈছে যে মই অসমৰ মুখ্যমন্ত্ৰী হিচাপেও আৰু আন এক পৰিচয়ৰ বিষয়েও দাঙি ধৰিছে মই ঘৰৰ পৰিচয় কি তাৰ বিষয়ে মই যথেষ্ট চিন্তিত নহয় কিন্তু মই এটা ধৰণে মই ইয়াক চিন্তা কৰোঁ যে নিউজ লাইভৰ সন্মুখত যি প্ৰত্যাহ্বান আছিল ঘৰৰ পৰিচয়ে সেই প্ৰত্যাহ্বানক ওচৰৰ পৰা দেখাৰ বাবে মোক সুযোগ দিছিলে ধ্বংসস্তূপৰ পৰা যদি নিউজ লাইভ আগবাঢ়ি গৈছে তাৰ সাক্ষীও মোৰ হোৱাৰ এটা অভিজ্ঞতা আছিলে আৰু মই দেখিছিলোঁ যে নিউজ লাইভৰ সকলো সাংবাদিক ৰিণিকীৰ পৰা আৰম্ভ কৰি আন সাংবাদিকসকলে হাৰিব বিচৰা নাছিল আৰু হাৰিব নিবিচৰা চিন্তাই কা আন্দোলনৰ ধুমুহাৰ মাজতো নিউজ লাইভক জীয়াই থকাৰ প্ৰেৰণা দিছিল হাজাৰ ৰাজনৈতিক ষড়যন্ত্ৰৰ মাজতো হাৰিব নোৱাৰা চিন্তাই নিউজ লাইভক জীয়াই থকাৰ প্ৰেৰণা দিছিল মই ভাবোঁ এই হাৰিব নোৱাৰা চিন্তাই এই হাৰিব নোখোজা চিন্তাই অসমৰ নতুন প্ৰজন্মক বিশ্ব বিজয়ৰ পথলৈ আগুৱাই লৈ যাব পুনৰবাৰ নতুন প্ৰজন্মক এক হাৰিব নোখোজা চিন্তাৰ অধিকাৰী হ'বলৈ আৰু হাৰিম চিন্তাৰ পৰিৱৰ্তে সদায়ে জিকিম সেই ধৰণৰ মানসিকতাৰে আগবাঢ়ি যোৱাৰ বাবে আহ্বান জনাই মই পুনৰবাৰ নিউজ লাইভৰ 15 বছৰীয়া বৰ্ণিল যাত্ৰাৰ সফলতাৰ বাবে ধন্যবাদ জনাই আৰু বহু বছৰ জাতীয় জীৱনৰ বাবে কাম কৰি যাওক তাকেই মই কামনা কৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ অসমৰ স্বপ্নদ্ৰষ্টা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এইবাৰ আজি সন্ধিয়াৰ আমি শেষ অংশত উপনীত হৈছোঁহি আৰু এইবাৰ শলাগৰ শৰাই আগবঢ়াবলৈ নিউজ লাইভৰ মুখ্য কাৰ্যবাহী সম্পাদক ছায়ামণি ভূঞাক মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ নমস্কাৰ মঞ্চত উপবিষ্ট মাননীয় মুখ্যমন্ত্ৰী